আৰু এইফালে ৰীমাহঁতে মানে আজি পুৰা মাংস বনাই আছে মানে চব দাজু আহিলে এতিয়া গা ধুবা দাজু মানে আজি যিহেতু হেপী নিউ ইয়াৰ নতুন বছৰৰ কাৰণে অলপ আজি হে হেল্ল' হোৱাটছএপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ তো ফাইনেলি গাইজ সকলোৱে কেনেকৈ আছা আশা কৰোঁ সকলোৱে ভালে আছা যিহেতু নতুন বছৰ তো প্ৰথমতে নতুন বছৰৰ শুভেচ্ছা জনালোঁ বহুত শুভেচ্ছা জনালোঁ যিহেতু 2023 আহি পৰিলে নকি তো গাইজ ভিডিঅ'টো আজি অলপ বেলেগ ধৰণৰ হ'ব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চেনেলত যদি নতুন হয় আৰু শেষত এটা লাইক কৰি দিব বাছ বেছি একো নালাগে বাছ এইখিনি কৰি দিব নকি তো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো কৰি দিব যদি ভাল লাগে আৰু বাকীটো আপোনাৰ মৰ্জি তো আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব তো কমপ্লিটলি বুজি পাব সম্পূৰ্ণ চাই থাকিব ভিডিঅ'টো শেষলৈকে তো আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ন কি তো গাইজ ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে মানে কি অলপ মানে আমাৰ আজি মানে সেই লাইফৰ কথা পাতিম মানে আপোনালোকৰ ভাবিব পাৰে বহুতৰ মনত প্ৰশ্ন থাকিব পাৰে যে তোমালোকে ক'ত থাকা কি সমাচাৰ ক'ৰ পৰা ভিডিঅ' বনা ঘৰ ক'ত এনেকৈ মানে নানান ধৰণৰ বহুত প্ৰশ্ন থাকিব পাৰে তো আপোনালোকৰ লগত আজি অলপ মানে শ্বেয়াৰ কৰিম বাকী একো নাই তো সেইখিনিয়ে কৰিম আজি তো কণ্টিনিউ কৰি থাকিব যেনেকৈ আমাৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট আমি বঙাইগাঁৱৰ হয় তো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয় আৰু তো চাওক যেতিয়া মই সৰু স্কুল লাইফত আছিলোঁ মানে যেতিয়া মই স্কুল এৰিলোঁ স্কুল এৰাৰ পিছত মানে ইফাল কাম চাম কৰিলোঁ ফাৰ্ষ্ট টাইম মই জুৱেলাৰী কাম কৰিলোঁ জুৱেলাৰী কাম কেইদিনমান কৰাৰ পিছত মই আঙুঠি বনাব জানিছিলোঁ তেতিয়া মই ঘৰত আৰু দেই চাৰ্কাছৰ কোনো লেনদেন নাই তাৰপিছতে জুৱেলাৰী কাম বাদ দিলোঁ ইফাল মানে বহুতো কাম কৰিছোঁ কৰাৰ পিছতে আমাৰ গাঁৱৰে মানে মানুহ এজন মানে সি চাৰ্কাছত আছিলে তো সি মোক মানে ক'লে একদিন যে তুমিতো এনেই আছা ঘৰত চাৰ্কাছত যাবা নেকি মই ক'লোঁ অঁ যাম তেতিয়া এইটো চাৰ্কাছ নহয় মই সকলো কৈ আছোঁ মহাবাহু চাৰ্কাছ নাম এটা আছিলে আপোনালোকে জানে অসমৰ একমাত্ৰ ভ্ৰাম্যমাণ চাৰ্কাছ দলটি মহাবাহু চাৰ্কাছ সকলোৱে জানে তো ইউটিউবত চাৰ্চ কৰিলে পাই যাব এতিয়াও ভিডিঅ' তো পাই যাব তো মহাবাহু চাৰ্কাছটো আমাৰ সেই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হয় অনাৰজন মানে মালিকজন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আছিলে তো সেইটো চাৰ্কাছত মই প্ৰথমবাৰ গ'লোঁ যেতিয়া মই গ'লোঁ যাই পিনে তাতে কাম চাম কৰি থকাৰ পিছতে মানে আছিলে কোম্পানীৰ ছোৱালী প্ৰেতুলা মানে কোম্পানীৰ ছোৱালী আছিলে তাতে সেই চাৰ্কাছৰ ছোৱালী আছিলে তাৰপিছতে তাতে কাম কৰি থাকোঁতে মানে প্ৰেতুলাৰ লগত মোৰ লাভ হৈ গ'ল মানে ভাল পোৱা হৈ যোৱাৰ পিছতে বেছি দিনৰ ভাল পোৱা নহয় আৰু কোনো আমাৰ এনেকৈ ফোন নাছিলে মানে লাভ লেটাৰ নাছিলে অকল মানে চাওঁতে আমাৰ মানে লাভ হৈ গ'ল তাৰপিছত কেইদিনমান কাম কৰাৰ পিছতে মই গুচি আহি গ'লোঁ ঘৰত মানে একেবাৰে ফাইনেল লৈ মই চাৰ্কাছৰ কামটো এৰি দি কিনে ঘৰত গুচি আহিলোঁ যেতিয়া তাৰপিছত কেইদিনমান পিছত মোক সেই মালিকজনে ফোন কৰিলে মানে অনাৰজনে ফোন কৰিলে এই মহাবাহু চাৰ্কাছৰ যে তুমি কিয় আহিছিলা আৰু গুচি গ'লা মই অলপ বুজি পাইছোঁ যিহেতু এইবিলাকৰ অলপ কাহিনী আছে তো সেইবাবে মই বুজি পাইছোঁ তাৰপিছত মোক আকৌ ৰিটাৰ্ণ মাতিছে মানে মালিকে ৰিটাৰ্ণ মাতিছে যে তুমি আহি যোৱা চাৰ্কাছত তাৰপিছত মই আকৌ চাৰ্কাছত গ'লোঁ চাৰ্কাছত যাই পিনে মাতিলে চাৰ্কাছত যোৱাৰ পিছত মোক মাতিলে অফিচত মানে ইয়াকো মাতিছে প্ৰেতুলাকো মাতাৰ পিছত আমাক সুধিছে মানে ইজনে সিজনক তহঁতে মানে সেই আৰু কি ভাল পোৱা নেকি তো অঁ বুলি ক'লোঁ তো য়েছ কৰি দিছে প্ৰেতুলাও তো সেনেকৈ আমাৰ কেইদিনমান পিছতে মানে বিয়া দি দিলে বিয়া দিয়াৰ পিছতে এনেকৈ মানে চলি আছে আৰু সেই চাৰ্কাছত এইটো নহয় এইটোতো এতিয়া বেলেগ চাৰ্কাছত কৈ আছোঁ কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো তাৰপিছতে গ'লোঁ মানে কৰি আছোঁ চাৰ্কাছ কৰি আছোঁ আমি ধৰ কাম কৰি আছোঁ ভাল কৰি তাৰপিছত যেতিয়া আপোনাৰ সেই প্ৰথম নহয় ইয়াতে আৰু এটা কথা আছে যেতিয়া এনেকৈ কৰি থাকিলোঁ বিয়াৰ কেইদিনমান পিছতে মানে চাৰ্কাছতে বিয়া পাতি দিলে মালিকে চাৰ্কাছতে মানে আমাৰ এনে নিয়মত বিয়া পাতি দিলে তাৰপিছত 3 মাহমান পিছত মই ঘৰত গুচি গ'লোঁ মানে তেতিয়া আমি আছিলোঁ ৰঙিয়াত সেই 3 মাহ পিছত আমি ঘৰত গুচি গ'লোঁ ঘৰত যোৱাৰ পিছত ঘৰৰ মানুহে মানে আমাৰ মা চাই যে মানে আমাৰ গাঁৱৰ মানুহ ৰাইজে মানে আমাক মন্দিৰত আৰু ভালকৈ বিয়া দিলে তো মন্দিৰত আমাৰ বিয়া হৈ গ'ল আপোনালোকে জানিব পাৰে যদি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে জানিব মানে আমাৰ সেই অভয়পুৰী গণেশ মন্দিৰ এটা আছে তাতে আমাৰ বিয়া হ'ল তো ফাইনেলি সেই তাতে আমাৰ বিয়া হৈছে তো ভালকৈ বিয়া চিয়া হৈ পিনে ৰাইজৰ যিখিনি নিয়ম চিয়ম কৰাৰ পিছত আকৌ আমি চাৰ্কাছত গুচি আহিলোঁ তাৰপিছত চাৰ্কাছত এনেকৈ কাম কৰি আছোঁ আৰু কথা এটা কওঁ মানে আমাৰ ছোৱালীও এটা আছে নিশা নাম এতিয়া 7 বছৰ হ'ল সি স্কুল পঢ়ি আছে স্কুলত দিছোঁ মানে স্কুলতে পঢ়ি আছে আৰু এই যে চেনেলটোৰ মই নাম ৰাখিছোঁ
এইটো যিটো চেনেলটোৰ মানে নিশা ব্লগছ চেনেলটোৰ নাম ৰাখিছোঁ তো মোৰ ছোৱালীৰ নাম নিশা তো সেইবাবে মই চেনেলটোৰ নাম নিশা ৰাখিছোঁ তো তাৰপিছতে কি হ'ল এনেকৈ আমাৰ চাৰ্কেছ চলি আছে আমি আকৌ ৰিটাৰ্ণ আহিলোঁ যেতিয়া চাৰ্কেছ কৰি আছোঁ তাৰপিছত হঠাৎ যেতিয়া প্ৰথম লকডাউনটো লাগিছে আপোনালোকে নিশ্চয় গম পায় 2019 না কিমানত লাগিছে তো সেই প্ৰথম যেতিয়া লকডাউনটো লাগিলে প্ৰথম লকডাউন লগাৰ পিছত মানে আমি হেৰিত আছিলোঁ ডিব্ৰুগড়ত আছিলোঁ আমাৰ পাৰ্টিটো মানে ডিব্ৰুগড়ত আছিল মহাবাহু চাৰ্কেছটো তাৰপিছতে তাৰ পৰা লকডাউনত আমি একেবাৰে ঘৰত গুচি আহিলোঁ মানে এই গোৱালপাৰাত আহিলে সম্পূৰ্ণ মাল মানে যিমান চাৰ্কেছৰ আমাৰ চাৰ্কেছ পাৰ্টিটো পূৰা মালিকৰ ঘৰত আহি গ'ল তাৰ পৰা আমি গুচি আহিলোঁ ঘৰত তেতিয়া ঘৰত 1 বছৰ বহিলোঁ 1 বছৰত মানে কিবা কিবি যায় যোনে যি পায় কৰে আৰু বহুতে কষ্ট কৰিছে লকডাউনত জানেনে আপোনালোকেও চাগে নিশ্চয় কৰিছে কষ্ট বহুত যেহেতু লকডাউন পৰিছিলে যেতিয়া প্ৰথম লকডাউনটো কেনেকুৱা অৱস্থা হৈছিলে আপোনালোকেতো জানেই তো সেনেকুৱা অৱস্থাত আমিও ঘৰতে আছিলোঁ তাৰপিছত যেতিয়া আকৌ লকডাউন খোলাৰ পিছত আমি সেইটো চাৰ্কেছটো বহি গ'ল একেবাৰে সেই যে লকডাউনত বহিলে সেইটো চাৰ্কেছ আৰু এতিয়া খোলা নাই তো এতিয়া আমি বেলেগ এটা চাৰ্কেছত আহিছোঁ মানে এইটো চাৰ্কেছটোৰ নাম হ'ল ৰয়েল চাৰ্কেছ আৰু এইটো পাৰ্টিটো হ'ল বেংগলৰ মানে শিলিগুৰিৰ হয় মালিকজন শিলিগুৰিৰ হয় অনাৰজন তো ইয়াতে আমাৰ 1 বছৰো হোৱা নাই এতিয়া মানে ইয়াতে কাম কৰি আছোঁ তো বহুতে জানিব বিচাৰে আজি মানে অলপ শ্বৰ্টকাটত কৈ দিলোঁ তো এনেকৈ আমাৰ সেই চাৰ্কেছ কিন্তু আমি এতিয়া লাইফ টাইম এইটো আমাৰ সেই ভাবা নাই যিমান দিন পাৰোঁ কৰিম মানে যিমান দিন ধৰ চাৰ্কেছত কাম কৰিব পাৰোঁ মানে যিবিলাক আমাৰ ধৰ যেনেকৈ খেল এইবিলাক যিমান দিন কৰিব পাৰোঁ তো কৰিম বাকী আমি এইটো মানে লাইফ টাইম ভাবা নাই কিবা এটা বেলেগ ভাবিছোঁ সেইটো পিছত গম পাব বাৰু যদি হয় তো এতিয়া অলপ আপোনালোকে বহুতে মানে মনত প্ৰশ্ন থাকিব পাৰে না সেইবাবে আজি আপোনালোকৰ লগত মানে অলপ শ্বেয়াৰ কৰিলোঁ তো এনেকুৱা নহয় যে মোৰ কোনো নাই তো ঘৰত সকলোৱে আছে তো মা আছে ফাদাৰ নাই ফাদাৰ গুচি গ'ল আজি বহুত দিন মোটামুটি ভালে কেইবছৰেই হ'ল ঠিক মনত নাই মোৰ তো বাকী আৰু মানে আমাৰ ডাঙৰ ফেমিলি জইণ্ট ফেমিলি তো মা আছে ফাদাৰ নাই ফাদাৰ গুচি গ'ল তাৰপিছতে খুৰা আছে খুৰী আছে খুৰাৰ ল'ৰা ছোৱালী আছে আমাৰ দাদা আছে বৌ আছে তাৰপিছতে দাদাৰ ল'ৰা আছে আৰু মোৰ ছোৱালী এতিয়া মাৰ লগতে থাকে তো মা আছে বৰে কৰি চাই আছে তো স্কুল গৈ আছে এতিয়া ছোৱালীটো মোৰ 7 বছৰ হৈছে তো এতিয়া ভালকৈ মানে এই আজি 1 তাৰিখত তাৰ বাৰ্থডে আছে তো বাৰ্থডে চেলিব্ৰেট কৰিব আমি যাব পৰা নাই মানে দূৰত আছোঁ না আমি দূৰত বুলি ক'লে শিলচৰ বেছি দূৰো নহয় তো শিলচৰত হ'লেও আমাৰ ঘৰ বঙাইগাঁও শিলচৰৰ পৰা বহুত দূৰ হয় তো যোৱা নহ'ল তো আমি ভিডিঅ' কলিং কৰিয়ে চাম ন কি তো বাকী আৰু এইখিনিয়ে আছিল তো যদি ভিডিঅ'টো চাই ভাল পালে তো এটা লাইক কৰি দিব চেনেলটোত যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ ছাপোৰ্ট কৰিব আপুনিও যদি এজন অসমীয়া তেতিয়াহ'লে অলপ ছাপোৰ্ট কৰি দিব যাতে অলপ আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ লগত মানে ভাল ভিডিঅ' মানে দি থাকিব পাৰোঁ তো চেষ্টা কৰিম মানে ভাল ভিডিঅ' দিয়াৰ কাৰণে যেতিয়ালৈকে আপোনালোকে ছাপোৰ্ট নকৰিব না তেতিয়া আৰু ডাউন পৰি যায় যিকোনো মানুহ এটা সৰু চেনেল হওক ডাঙৰ চেনেল হওক মানে প্ৰথম যেতিয়া ইউটিউবত আহি যায় না ফাৰ্ষ্ট টাইম যেতিয়া সি ছাপোৰ্ট নাপায় কেইদিনমান ভিডিঅ' বনাওঁতে মানে সি পূৰা জছতে বনাই দিব তাৰপিছত কি হয় যেতিয়া তাৰ ভিউজ নাহিব অমুক নাহিব তেতিয়া অট'মেটিকলি সি মানে ডাউন হৈ যায় মানুহটো নিজেই ডাউন হৈ যায় চেনেলটোতো ডাউন হয়েই তো মানুহটো নিজেও ডাউন হৈ যায় তো সেইকাৰণে আপোনালোকে অলপ ছাপোৰ্ট দেখালে হয়তো অলপমান আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকৰ কাৰণে অলপ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক অলপ মানে ইণ্টাৰেষ্টিং যাতে কৰিব পাৰোঁ আপোনালোকক অলপ যাতে ইণ্টাৰেষ্টিং ভিডিঅ' দিব পাৰোঁ তো অলপ ছাপোৰ্ট কৰিব তো আজিৰ কাৰণে এইখিনি আছিল আৰু প্ৰেতুলা এতিয়া আছে শুই মানে ভাত চাত বনাইছে আৰু ৰাতি হ'ব আমাৰ তামাম পাৰ্টি আজি যিহেতু দিনত আমি এতিয়া মাছ কিবা কিবি বনাইছে মই সৰু মাছ আনিছিলোঁ ককিলা মই দেখাই দিম বাৰু ককিলা মাছ আনিছিলোঁ তো এতিয়া বনাব আৰু ৰাতি তামাম পূৰা পাৰ্টি হ'ব আজি আমাৰ যিহেতু আজি 1 জানুৱাৰী আৰু লাষ্টত শেষত আৰু একবাৰ কৈ দিওঁ বহুত শুভেচ্ছা থাকিল নতুন বছৰৰ তো বাছ আজিৰ কাৰণে এইখিনিয়ে তো লগ পাম আকৌ নেক্সট ভিডিঅ'ত তো বাই আৰু প্ৰেতুলা আছে এইফালে শুই চাওক প্ৰেতুলা মানে ভাত চাত বনাই এতিয়া শুই আছে আৰু এইফালে আমাৰ ভাত চাত হৈ গ'ল ভাত চাত হোৱা নাই চব্জি মানে হৈ আছে না দাঙি দেখাই দিছোঁ এইফালে মাছৰ চব্জি হৈ আছে আৰু প্ৰেতুলা এইফালে মানে এতিয়া চেকিং কৰিব গৈছে চব্জিটো হ'লনে নাই চেকিং কৰিব গৈছে
আৰু দাজু আহিলে এতিয়া গা ধুবা দাজু মানে আজি যেহেতু হেপী নিউ ইয়াৰ নতুন বছৰৰ কাৰণে অলপ আজি ৰাতিপুৱা মানে গা চা ধুব আহিছে এইফালে দাজু এতিয়া গৈ আছে গা ধুবলৈ তাৰপিছত আমাৰ কি হ'ব দাজু চাহ পানী খাইছে না নাই চাহ পানী খাইছা আৰু আজি মানে কি খাব কি হাঁস মুৰ্গী পাৰ কুকুৰা কণী মানে আজিতো পুৰা 1 জানুৱাৰী যেহেতু কি খাব ভইচ খাব বোলে তো দাজুই ভইচ খাব এইফালে মটৰ আৰু বেঙেনা ফ্ৰাই হ'ব মটৰ মানে চব্জি হ'ব মটৰ মানে এই মাছৰ লগত এই মাছ কি মাছ চিনি পাইছেনে ককিলা মাছ ককিলা যিটো মুখ দীঘল থাকে তো সেই মাছ তো এই মাছটো আজি বনিব আৰু এতিয়া মানে দিনৰ কাৰণে এইটো আৰু যিহেতু আজি 1 জানুৱাৰী ন 1 তাৰিখ নিউ বছৰ নতুন বছৰ 2023 তো যেহেতু নতুন বছৰ 2023 তো আমি ৰাতি মানে বেয়া পিকনিক খাম ইয়াতে তো পুৰা মাংস ৰুটি পুৰা আজি দাবাম মানে লোকেল মুৰ্গী খাম লোকেল মুৰ্গী খাম ব্ৰইলাৰ নাখাওঁ আজি তো লোকেল মুৰ্গী খাম আপোনালোকে কি খাব কমেণ্ট কৰি জনাই দিব তো আজি যিহেতু চবেই খাবই তো আমিও পিকনিক খামেই আৰু প্লেটুলাই বনাই আছে বহি আছে এতিয়া ৰ'দ তাপি আছে মানে ৰ'দত আৰু এইফালে ৰীমাহঁতে মানে আজি পুৰা মাংস বনাই আছে মানে চবৰে ৰুমে আমাৰ যিবিলাক এইবিলাক টেণ্ট দেখিবলৈ পাইছে আপোনালোকে যিবিলাক মানে এইবিলাক টেণ্টবিলাক আমাৰতো নিজৰ থাকে না এইটো বেলেগৰ ৰুম এইটো ৰীমাহঁতৰ ৰুম সেইটো আমাৰ ৰুম যিটো ৰঙা নীলা কালাৰ দেখি পাইছে তো ৰীমাহঁতে মানে আজি পুৰা বনাই আছে এইফালে মাংস যিহেতু আজি জানুৱাৰী 1 আজি চবে বনাই আছে মানে যায় যোনে পায় আমি মানে এতিয়া নাখাওঁ এতিয়া মাছ খাম আমি ৰাতিহে খাম মাংস তো ৰাতি আমি খাম আৰু প্লেটুলা এইফালে ঝুলাই আছে পোৱালিটোক প্লেটুলাৰ পোৱালি বুলি ভাবে আৰু এইফালে মানুহবিলাক ৰুমে আজি পুৰা বনাব আৰু ৰাতি হ'ব তামাম পাৰ্টি একেলগে পুৰা ইয়াতে আমাৰ